অল আছাম টেলেণ্টেড হাউচত আপোনালোকক স্বাগতম মই আছোঁ খানাপাৰা ভেটেনাৰী কলেজ ইয়াত এটা ডেলিভাৰী আছিলে ডেলিভাৰীখন মানে দিলোঁ দিয়াৰ পিছত প্লেচখন ভাল লাগিলে সেইকাৰণে ভাবিলোঁ অলপ এটা ভিডিঅ' ব্লগ ভিডিঅ' এটা বনাই লওঁ তো চাওক আপোনালোকে ভেটেনাৰী কলেজখন কেনেকুৱা আছিলে লেফ্ট ছাইডত এইটো ডাউনত আছে এইটো ডাউন আছে এইটো হ'ল আপোনাৰ শ্বিলং যোৱা ৰোড মই এতিয়া হোষ্টেল নাম্বাৰ 1 পৰা ওলাই গৈ আছোঁ হোষ্টেল নাম্বাৰ 1ত মোৰ ডেলিভাৰী আছিলে আগফালে ডাউন আছে এইটো হ'ল আপোনাৰ চিধা ওলাই যাম মই এতিয়া মোৰ ৰাইট সাইড এইবিলাক অফিচ আছে আৰু লেফ্ট সাইডত যেটো আছে লেফ্ট সাইডত আপোনাৰ শ্বিলং যোৱা ৰাস্তাটো আছে দেখাই আছোঁ এই অটোৱালা জনো কাবাক থব আহিছে মানে ৰখি আছে ইয়াত ৰাইট সাইডত সব এইবোৰ অফিচ আছে আৰু হোষ্টেল আছে সেইবিলাকত যাব পাৰি এতিয়া আমি আগফাল দি ওলাই যাম এইটো আছে নিউ গাৰ্লছ হোষ্টেল নিউ গাৰ্লছ হোষ্টেল আগত মই ইয়াৰ আগত ইয়াতো ডেলিভাৰী দিছোঁ এইটো আপোনাৰ লেফ্ট সাইডত যেটো ৰাস্তা দেখা পাইছে এইটো শ্বিলঙৰ পৰা এইটো বাছ আহি আছে এইটো এতিয়া জালুকবাৰী ফিনে যাব মই ওপৰত আছোঁ সাইডতে আছে এইটো 8 মাইল 9 মাইল লৈকে যায় এইটো যেটো ৰোড আছে এতিয়া ৰাইট সাইডৰ যেটো এইটো এটা হোষ্টেল ৰাইট সাইডৰখন সব এই বাছবিলাক গৈ আছে এইটো আৰু এটা ৰাইট সাইডৰ ৰাস্তা সোমাই গ'ল ইফেন্ডি গ'লেও বহুত অফিচ বহুত মানে হোষ্টেল আছে ভিতৰত এইটো ডাউন মই নামি আহিলোঁ ৰাস্তাটো কিন্তু বহুত ধুনীয়া বামবিলাকো যদি আছে সৰু সৰু বাম আছে ধুনীয়া মানে ভালে চাফ চিকুণো আছে বহুত চাফা আছে আৰু এটা ৰাস্তা সোমাই গ'ল এৰিয়াখনো বহুত ডাঙৰ আছে এৰিয়াখন কিমান আছে ক'ব নোৱাৰো কিন্তু মই আগতো দুবাৰ ইয়াত লিখা আছে ডিপাৰ্টমেন্ট অফ ভেটেনাৰী ফিজিও আৰু কিবা কিবি আছে কলা ফেসখন অলপ চাই লওক এইটো মই এতিয়া আমি লেফ্ট সাইড হৈ আগৰ পৰা টাৰ্নিং লৈ ওলাই যাম এইটো প্ৰফেসৰ বিলাকৰ অফিচ হয় ইয়াত মানে প্ৰফেসৰ বিলাক আহে থাকে কি ধুনীয়া আমি এতিয়া লাহে লাহে এইটো সাইড দি ওলাই যাম এই কুকুৰবিলাক চালে মোৰ বহুত ভয় লাগে সব এতিয়া মোৰ ফোনে চাপি আহিলে উপায় নাই আৰু আজিকালি অলপ সাহস হৈ গৈছে কুকুৰ চাই ভয় নকৰোঁ আগতো বহুত ভয় কৰিছোঁ এতিয়া আমি ভেটেনাৰী কলেজৰ লাষ্টত আহি গ'লো গেট লৈকে এইটো গেট আমি এতিয়া ওলাই যাম বাই বাই ছাৰ ওলাই যাম এইটো ওলালো এইটো গ'ল আপোনাৰ শ্বিলং ফিনে যাব জালুকবাৰী ফিনে যাব আৰু এইটো আছে গুৱাহাটী ফিনে গুৱাহাটী মেইন টাউনলৈ এইটো যাব মই এতিয়া গুৱাহাটী মেইন টাউনলৈ গৈ আছোঁ লেফ্টত যেটো ৰাস্তা গ'ল এইটো জয়ানগৰ মানে খানাপাৰা বল ফিল্ডৰ লগত যেটো ৰাস্তা আছে সেইটো ৰাস্তা দি সোমাই আছোঁ ইয়াত এতিয়া চেকিং আছে ডাঙৰ গাড়ীবিলাক যাব নিদিয়ে সাইডত সব খেলি আছে ইহঁতে ইয়াত খেলা ধূলা কৰে বেছিভাগ আৰু মৰ্নিঙত আপোনাৰ এক্সাৰসাইজ এনে ৰান কৰে সদায় সন্ধিয়াও কৰে এইবিলাক কিবা অফিচ আছে এইটো চক ৰাস্তাখন কি ধুনীয়া বনাইছে ইমান মানে ইয়াত ডাঙৰ গাড়ী সোমাবই নিদিয়ে আৰু 26 জানুৱাৰীৰ কাৰণে ব্যৱস্থা কৰি আছে ইয়াত মিটিং হ'ব পতাকা উত্তোলন কৰিব ইয়াত এতিয়া কাম চলি আছে বহুত চৰা আছে এইটো হ'ল লেফ্ট সাইডত যেটো আছে এইটো আপোনাৰ বল ফিল্ড আছে এইটো বল ফিল্ডৰ গেট
লাহেকে পাই গ'লো ছাৰবিলাকো ডিউটি কৰি আছে ইয়াতে চাওক ব্যৱস্থা কৰি আছে 26 জানুৱাৰীৰ কাৰণে এতিয়া আমি লাহেকে ওলাই যাম জয়ানগৰ হৈ আপোনাৰ কি কয় সৰি এতিয়া আগফালে আছে চাৰিআলি সিধা গ'লে সায়েন্স মিডিয়াৰ আগফালদি বেলতলা যাব আজিৰ ভিডিঅ' এইখিনিয়ে ভিডিঅ'খন যদি ভাল লাগিছে চালে যদি এবাৰ শ্বেয়াৰ কৰিব বাই বাই